ছাত্ৰ ছাত্ৰীসকল আজি আমাৰ বিষয়বস্তু হৈছে বেগ সময় লেখ প্ৰথমতে আমি সুষম বেগৰ বেগ সময় লেখৰ বিষয়ে আলোচনা কৰিম 10 মিটাৰ পাৰ সেকেন্ড সুষম বেগেৰে গতিশীল বস্তু এটাৰ উদাহৰণ লৈ যদি আমি এখন তালিকা প্ৰস্তুত কৰো আমি দেখিম যে যিকোনো সময়তে বস্তুটোৰ বেগৰ মান 10 মিটাৰ পাৰ সেকেন্ড আৰু ইয়াক যদি আমি লেখত উপস্থাপন কৰো আমি দেখিম যে এনেদৰে এডাল সৰল ৰেখা অংকিত হ'ব যিহেতু আমি x অক্ষত সময় আৰু y অক্ষত বেগ লৈছো গতিকে সৰল ৰেখাডাল x অক্ষৰ সমান্তৰালকৈ থাকিব আমি জানো যে সুষম বেগেৰে গতিশীল বস্তুৰ বেগ আৰু সময়ৰ পূৰণফলে বস্তুৰ সৰণ নিৰ্দেশ কৰে সময় অক্ষৰ আৰু বেগ সময় লেখে আৱৰা অংশৰ কালি সৰণৰ মানৰ সমান হ'ব অৰ্থাৎ এই এ বি চি ও আয়তক্ষেত্ৰটোৰ কালি ইজিকেলটো সৰণ আমি জানো যে আয়তক্ষেত্ৰৰ কালি ইজিকেলটো দিশ পূৰণ প্ৰস্থ এতেকে সৰণ ইজিকেলটো দিশ পূৰণ প্ৰস্থ ইয়াতে দিশ কোনটো হ'ব সময় অক্ষৰ বা x অক্ষৰে কি বুজাব দিশ বুজাব OC আৰু আমাৰ বেগ অক্ষৰ বা y অক্ষৰ কি বুজাব প্ৰস্থ বুজাব OA এতেকে সৰণ ইজিকেলটো OC পূৰণ OA একেদৰে আমি যিকোনো দুটা বিন্দু ধৰি লওঁ L আৰু B বিন্দুৰ মাজৰ দূৰত্ব আমি নিৰ্ণয় কৰিব পাৰো আমি y অক্ষৰ সমান্তৰালভাৱে L বিন্দুৰ মাজেৰে আৰু B বিন্দুৰ মাজেৰে দুডাল ৰেখা অংকন কৰিম আৰু সেই ৰেখা দুডালে x অক্ষক ক্ৰমে M আৰু C বিন্দুত কটাকটি কৰিব এই গঠন হোৱা LBCM আয়তক্ষেত্ৰটোৰ কালিয়ে হ'ব L আৰু B বিন্দুৰ মাজৰ দূৰত্ব আমি x অক্ষৰ পৰা আয়তক্ষেত্ৰটোৰ দিশ CM পাম আৰু y অক্ষৰ পৰা প্ৰস্থ LM পাম যিহেতু x অক্ষই সময় নিৰ্দেশ কৰে এতেকে আমি C ঠাইত যদি আমি T2 লিখো আৰু M ৰ ঠাইত যদি T1 লিখো তেন্তে MC বা LB দৈৰ্ঘ্যই সময় T2 - T1 নিৰ্দেশ কৰিব আৰু ML বা OA দৈৰ্ঘ্যই বস্তুটোৰ সুষম বেগ 10 মিটাৰ পাৰ সেকেন্ডক নিৰ্দেশ কৰিব এতেকে দূৰত্ব হ'ব 10 × T2 - T1 মিটাৰ এতিয়া আমি সুষম ত্বৰণৰ ক্ষেত্ৰত বেগ সময় লেখ কেনে ধৰণৰ হয় সেই বিষয়ে আলোচনা কৰিম তাৰ কাৰণে আমি এটা উদাহৰণ লৈ লওঁ ধৰি লওঁ বস্তু এটাৰ প্ৰতি 5 সেকেন্ড সময়ৰ পাছত বেগ 10 মিটাৰ পাৰ সেকেন্ড বৃদ্ধি হয় অৰ্থাৎ 0 সেকেন্ডত 0 মিটাৰ পাৰ সেকেন্ড 5 সেকেন্ডত 10 মিটাৰ পাৰ সেকেন্ড 10 সেকেন্ডত 20 মিটাৰ পাৰ সেকেন্ড 15 সেকেন্ডত 30 মিটাৰ পাৰ সেকেন্ড আৰু 20 সেকেন্ডত 40 মিটাৰ পাৰ সেকেন্ড হ'ব আৰু ইয়াক লেখত উপস্থাপন কৰিলে এনেকুৱা এডাল সৰল ৰেখা আমি পাম আমি ইয়াৰ পৰা যিকোনো দুটা বিন্দু ধৰি লওঁ A আৰু E বিন্দুৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰিব পাৰো A আৰু E বিন্দুৰ তলৰ এই গোটেই অংশটোৰ কালিয়ে হ'ব A আৰু E বিন্দুৰ মাজৰ দূৰত্ব ইয়াত আমি স্পষ্টভাৱে এটা ত্ৰিভুজ সমকোণী ত্ৰিভুজ আৰু এটা আয়তক্ষেত্ৰ দেখা পাইছো ABCD আয়তক্ষেত্ৰৰ কালি প্লাস ADE ত্ৰিভুজৰ কালি ইজিকেলটো আমি কি পাম A আৰু E বিন্দুৰ মাজৰ দূৰত্ব পাম আমি জানো যে আয়তক্ষেত্ৰৰ কালি ইজিকেলটো দিশ পূৰণ প্ৰস্থ ABCD আয়তক্ষেত্ৰৰ ক্ষেত্ৰত আমি BC দিশ আৰু AB প্ৰস্থ হিচাপে ধৰিলে দিশ পূৰণ প্ৰস্থ কিমান হ'ব BC পূৰণ AB আমি জানো যে সমকোণী ত্ৰিভুজৰ কালি ইজিকেলটো হাফ পূৰণ ভূমি পূৰণ উচ্চতা ইয়াত ADE ত্ৰিভুজৰ ক্ষেত্ৰত ভূমি যদি আমি AD ধৰি লওঁ
তেতিয়াহ'লে উচ্চতা হ'ব DE। এতেকে ADE ত্ৰিভুজৰ কালি হ'ব হাফ ইনটু AD পূৰণ DE। এতেকে A আৰু E বিন্দুৰ মাজৰ দূৰত্ব আমি পালো কিমান AB পূৰণ BC প্লাছ হাফ ইনটু AD পূৰণ DE। বিষম ত্বৰণৰ ক্ষেত্ৰত বা বিষমভাৱে ত্বৰিত গতিৰ ক্ষেত্ৰত বেগ সময় লেখৰ আকৃতি যিকোনো ধৰণৰ হ'ব পাৰে। যদি সময় সাপেক্ষে বেগৰ গতি কমি আহে তেন্তে এনে ধৰণৰ হ'ব পাৰে, অথবা অসমভাৱে যদি বেগ সলনি হয় তেতিয়াহ'লে এনেকুৱা ধৰণৰ হ'ব পাৰে। আশা কৰোঁ সকলোৱে বুজি পাইছে, গতিকে আজিলৈ ইমানেই, ধন্যবাদ।